বাক্সা জিলা বাঁহবাৰী আঞ্চলিক বন কাৰ্যালয়ত 51তম শ্ৰী শ্ৰী শ্যামা পূজা আয়োজন কৰে। শ্ৰী শ্ৰী শ্যামা পূজাৰ লগত সংগতি ৰাখি সন্ধিয়া 7 বজাত বৃক্ষৰোপণ কৰে ৰঘুনাথ বড়ো, ক্ষেত্ৰ সঞ্চালক মানাহ বৰপেটা ৰোড। সন্ধিয়া 7:30 বজাত বন্তি প্ৰজ্বলন কৰে। তাৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰো আয়োজন কৰে। পূজা পৰিচালনা সমিতিৰ সভাপতি বাবুল ব্ৰহ্ম সংবাদ মাধ্যমে কয় যে পূজাৰ মাজেৰে যাতে শান্তি সম্প্ৰীতি বজাই থাকে, তাৰ লগতে কয় যে মানাহত থকা জীৱ-জন্তুৰ প্ৰতি লক্ষ্য ৰাখি এই পূজাৰ মাজেৰে গঢ় লৈ উঠে। প্ৰতিজন বন কৰ্মীৰ পৰা সহায় সহযোগ পূজা পৰিচালনা কৰে। বাক্সাৰ পৰা সাদেক আলীৰ ৰিপৰ্ট, অসম প্ৰকাশ। যিটো বিভাগ আমাৰ বন বিভাগ, শক্তিৰ খুব প্ৰয়োজন আৰু সদায় আমি শত্ৰু চিকাৰী জীৱ জন্তুৰ লগত জড়িত হৈ থাকোঁ। সেইকাৰণে আমি আমাৰ সুৰক্ষাৰ কাৰণে লগতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মংগলৰ কাৰণে, ৰাইজৰ মংগলৰ কাৰণে, সমাজৰ মংগলৰ কাৰণে এই পূজা পৰ্বণটো কৰোঁ। আৰু লগতে ইয়াতে যিবিলাক ধৰ্মপ্ৰাণ ৰাইজ আছে সকলোকে একত্ৰিত কৰি এই এটা পূজাটো পতা হয়। এই পূজাৰ যোগেদি মই এটাই আহ্বান কৰিব বিচাৰোঁ আমাৰ ৰাইজক, যাতে আমাৰ মানাহৰ প্ৰতি খৰ দৃষ্টি ৰাখে, মানে মৰমীয়াল ভাৱটো ৰাখে আৰু দুষ্কৃতিকাৰী যাতে কোনোদিন ওচৰ চুবুৰীয়াক সহায় লৈ কিনে ভিতৰত সোমাব নোৱাৰে। পূজাত আমাৰ আজিৰ দিনত নাম প্ৰসংগ হ'ব, ধৰ্মীয় নাম প্ৰসংগ হ'ব, নাম কীৰ্তন হ'ব আৰু লগতে আমাৰ বিভাগীয়ভাৱে আমি ডকুমেণ্টেৰী কিছুমান আছে আমাৰ ৰাইজক সজাগতা অনাৰ কাৰণে সেইবোৰ দেখুৱাম। আৰু লগতে পিছদিনাখন কাৰ্যসূচী খেল ধেমালি অলপ আছে দিনৰ ভাগত, আৰু আবেলি সাংস্কৃতিক অনুষ্ঠান এটা ৰাখিছোঁ ৰাইজৰ মনোৰঞ্জন আৰু আমাৰ নিজৰ মাজৰো যাতে এটা ভাল এটা ফূৰ্তি আহে।